আৰু এটা আপোনালোকৰ কাজিগাঁও এৰিয়াটো চৰকাৰে আমাক বিভিন্ন ডিপাৰ্টমেণ্টৰ মানুহবিলাক গাঁৱলৈ পঠাইছে। ইয়াতে যিবিলাক আঁচনি আছে আমাৰ বিভিন্ন সুবিধা আছে, সেই সুবিধাবিলাক যাতে তেখেতসকলে গম পায় বা তেখেতসকলে স্পটত ল'ব পাৰে, সেইকাৰণে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ মানুহ আহি উপস্থিত হৈছে। আৰু সেই বিষয়ে আমি গাঁৱৰ নাম কি? এইখন আমাৰ পলাশগুৰি ভিজিটিৰ অন্তৰ্গত। কেইটা ডিপাৰ্টমেণ্ট আহিছে ইয়াত? এতিয়া ডিপাৰ্টমেণ্ট প্ৰায় ডিপাৰ্টমেণ্ট আহিছে, দুই এটা ডিপাৰ্টমেণ্টৰ বাহিৰে উপস্থিত হৈছে। পাব্লিকৰ পৰা কেনেধৰণৰ সহায়? পাব্লিকৰ সঁহাৰিটো আৰু বেছি লাগিছিলে। একচুৱেলি আমি প্ৰত্যেক ডিপাৰ্টমেণ্টৰ বিষয়ে গাঁৱলৈ আহিছে, যিমান হ'ব লাগিছে তাতকৈ আৰু বেছি হ'ব লাগিছিল, তেতিয়া আমি বেছি ভাল পালোঁ। যথেষ্ট হৈছে এতিয়া। ৰাইজলৈ কিবা ক'ব নেকি? নাই, ৰাইজেও এতিয়া ধুনীয়া সঁহাৰি, যিহেতু তেখেতসকলে যিমানখিনি পাৰিছে আহিছে, পৰাই যিখিনি সঁহাৰি পাইছোঁ, সহযোগিতা পাইছোঁ, তাৰ বাবে মই সকলোকে ধন্যবাদ জনাইছোঁ। বিকশিত ভাৰত সংকল্প যাত্ৰা, এইটো ভাৰত চৰকাৰে যিটো কাৰ্যসূচী আমি গাঁৱে গাঁৱে যিটো পঠাইছে, আৰু সেই গাঁৱে গাঁৱে প্ৰত্যেক ডিপাৰ্টমেণ্টৰ হেডবিলাক আহিছে, আৰু যিবিলাক আঁচনি আছে ডিপাৰ্টমেণ্টৰ অন্তৰ্গত হিতাধিকাৰীসকল বা ৰাইজৰ প্ৰতি, সেই আঁচনিবিলাক যাতে ইয়াতে সকলো বুজি পায় আৰু স্পটত কিছুমান বস্তু আমাৰ ল'ব পাৰে, সেই বিষয়ে আমি গাঁৱে গাঁৱে ইয়াতে আহি এই অনুষ্ঠানটো পাতিছোঁ। স্যাৰ, যোৱা কেইমাহ পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আপোনাৰ পাৱাৰ লুমৰ গামোচা কিন্তু বেন কৰাই দিছে, বন্ধ কৰাই দিছে, আৰু আপোনাৰ হেণ্ডলুমৰ গামোচা ব্যৱহাৰ কৰাৰ কাৰণে আহ্বান জনাইছে সকলো বিষয়ববীয়াক। কিন্তু চৰকাৰী এখন প্ৰগ্ৰামত অনুষ্ঠানত আপোনালোকে যে পাৱাৰ লুমৰ গামোচা ব্যৱহাৰ কৰি আছে, ছাৰ এই ক্ষেত্ৰত কি ক'ব? আমি ব্যৱহাৰ মানে একচুৱেলি আমি সকলোকে বাধা দিছোঁ, কিন্তু ৰাইজৰ ওচৰত আহিলে সেইখনেই বস্তু দি থাকে, আমিও বেয়া পাওঁ সেই বস্তুটো, কিন্তু তেখেতসকলে দিয়াৰ পিছতো আমি উলিয়াই দিব নোৱাৰোঁ না, এইটো এটা আমাৰ প্ৰব্লেম হৈছে। আপুনি নিজেও ডিঙিত লৈ আছে গামোচাটো, কিন্তু এই গামোচাখন মুখ্যমন্ত্ৰী নিজেও কৈছিল যে এইখন গামোচাটো বিক্ৰী হৈছে, সেইখন এৰেষ্ট কৰক। তেনে প্ৰেক্ষাপটত আপুনি এগৰাকী বিষয় হয় যে গামোচাটো লৈ আছে ন? আমাৰ কথা হ'ল, আমি যেতিয়া ৰাইজৰ ওচৰত আহোঁ, ৰাইজে যেতিয়া দিয়াৰ পিছতো আমি গামোচাটো সন্মান জনাবই লাগিব, সেই হিচাপত আমি লৈ আছোঁ। এইখনটো সম্পূৰ্ণৰূপে বেন কৰি দিছে। সেইটো হয়, এইটো ৰাইজে বুজিব লাগিব। একচুৱেলি ৰাইজৰ মাজত যিহেতু এইটো বস্তু কৈ দিছে যে এইটো ল'ব নালাগে, কিন্তু ৰাইজৰ ফালৰ পৰা যদি দিয়ে সেইটোতো আৰু উলিয়াই দিব নোৱাৰি, এইটো আমাৰ উপায় নাই। জনা হৈছে, জানিছে, আগতে এইটো জনোৱা হৈছে এইবিলাক কথা। এক প্ৰকাৰ যদি কোৱা যায়, মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা আপোনালোকে কেৰেপ নকৰিলে? আমি কেৰেপ কৰাৰ কথা নহয়, ৰাইজে কিবা এটা বস্তু যেতিয়া আপোনাক দিব, তেতিয়াতো আপুনি সেইটো বস্তু আৰু নোলোৱা কৰি গুচি যাব নোৱাৰে না, সেইটো ৰাইজে দিছে, আমিতো নিজে নিজে সেইটো বস্তু লোৱা নাই। গতিকে ৰাইজে দিয়াৰ পিছতো আমি এইটো বস্তু উলিয়াই দিব নোৱাৰোঁ না। মানাটো কৰা হৈছে, মানা কৰি থাকোঁ আমি, কিন্তু তেখেতসকলে এতিয়া দিয়ে আমি কি কৰিম? হয়তো কম পইচাত পাই কাৰণে তেখেতসকলে ব্যৱহাৰ কৰি আছে।